हेलो दोस्तों ज्योतिष ब्लग आपलोक स्वागतम जानालो बहुत दिन भिडिओ दिया नासिलो और माजे माजे दी थाको और भिडिओ अलग चलके आज भाविसो आज एटा भिडिओ बनाई दिउ बा ब्लग ब्लग माने भिडिओ हबो आज कथाটো हल कि आज रियल भावे देखाम आमी दुपर टेंगा पाते गाजा बुली जे कय जाक पाते गाजा पाते गाजाटोर तारमाने आमी साधारणते कওঁ पाते गाजा बुली कওঁ आमी पाते गाजा पातर পৰা केनेকৈ गाज ওলায় সেইটোতো নাজানো নো আমি এই বস্তুটো আমি ৰিয়েল ভাৱে আজি দেখাম পাতে গাজা পাতৰ পৰা কেনেকৈ তামনে গাজজোপা ওলাইছে আৰু তাৰে বিষয়ে অকমান চাই থাকক বলক আমি ভিডিওটো আৰম্ভ কৰো সেই গছজোপা হল এই জোপাৰ বহুতো উপকাৰিতা আছে বা ঠিক তেনে ধৰণে ইয়াক দুপৰ টেঙা বুলি কিয় কোৱা হৈছে ইয়াক দুপৰ টেঙা বুলি কোৱা হৈছে কাৰণ হল আমি দুপৰীয়া সময় ইয়াক যদি আমি খাওঁ তেতিয়া হলে এই বস্তুটো টেঙা হৈ যায় সেই কাৰণে ইয়াক কোৱা হয় দুপৰ টেঙা আৰু পাতে গজা বুলি কিয় কোৱা হয় ইয়াৰ পৰা পাতটোৰ পৰা এই গছ ওলাই কাৰণে ইয়াক পাতে গজা বুলি কোৱা হয় আৰু এই গছজোপাৰ বহুতো ঔষধি গুণ আছে ঠিক তেনে ধৰণে আমাৰ যদি কিডনিত পাথৰ বা ইত্যাদি হয় আমাৰ ইয়াৰ যদি পাত আমি পিচি ফেলে যদি গৰম কৰি ফেলে আমি বস্তুটো খোৱা যায় আমাৰ কিডনিৰ থকা পাথৰ ইত্যাদিও আমাৰ হস পেচাবৰ দ্বাৰা ওলাই যায় আৰু লগতে ইয়াৰ পাতটো যদি আমি গুৰি কৰি ফেলে অকমান গৰম কৰি ফেলে যদি আমি খা শুকাবলৈও এই বস্তুটো ভাল আৰু মই যিখিনি জানিছো সেইখিনি কৈছো আপোনালোকক পংকজ পাঠক ডাঙৰীয়া এই বস্তুটোৰ বিষয়ে আপোনালোকে জানে কাৰণ কৈ আহিছে তেখেতেও আৰু ঠিক তেনে ধৰণে ইউটিউবত সাৰ্চ কৰি চালেও ইয়াৰ ঔষধি গুণ কিনো আছে আপোনালোকে হেতু জানিব পাৰিব আৰু ইয়াৰ বহুতো ঔষধি গুণ আছে কাৰণ হল কি ইয়াৰ পাতটোৰ বহুতো ঔষধি গুণ থকা বুলি সচৰাচৰে চলি আহিছে আৰু বহুতো গুণ আছে ইয়াৰ আৰু এক গছৰ বিষয়ে ক'বলৈ ওলাইছো আপোনালোকে ভিডিওটো চাই থাকক এইটো হল নৰসিংহৰ পাত ইয়াৰ বিষয়ে অকমান কোৱাৰ বাবে চেষ্টা কৰিম আৰু আপোনালোকে যদি নতুনকৈ চাইছে সাবস্ক্ৰাইবটো কৰি দিব লাইকটো কৰি দিব আৰু কাবালৈকে শেয়াৰ কৰি দিব পাতে গাজাটোৰ লগতে আমি এই বস্তুটো অকমান দেখাবলৈ যত্ন কৰিছো আমি সাধাৰণতে এই বস্তুটো মই তাৰমানে দেখুৱাৰ উদ্দেশ্য হল কি তাৰমানে আমি সাধাৰণতে আমি নৰসিংহৰ পাত খাওঁ আমি নৰসিংহৰ পাতটোৰ উপকাৰিতা কি বস্তু আমিতো নাজানো না আমি সাধাৰণতে আমাৰ মানুহৰ গেষ্ট্ৰিক হয় এই গেষ্ট্ৰিকত যদি এই পাতটো খোৱা যায় না 2 দিন 3 দিন যদি এই পাতটো খোৱা যায় একদম গেষ্ট্ৰিকটো জ্বলি উঠিব সেই কাৰণে আমি এই পাতটো তাৰমানে সাধাৰণতে এই পাতটো আমি তাৰমানে খাওঁতে অকমান সাৱধানকৈ খাব লাগে আমি জানো যে পাৰৰ মাংস খালে এই হাই প্ৰেছাৰটো তাৰমানে বৃদ্ধি হৈ যায় সেই বস্তুটো ধৰণে এই বস্তুটো যদি তাৰমানে গেষ্ট্ৰিকত যদি এই বস্তুটো খোৱা যায় আৰু তাৰমানে বহুত পৰিমাণৰ তাৰমানে গেষ্ট্ৰিকটো বাঢ়িব ধৰে আৰু সেই চিন্তি আছিল আজিৰ ভিডিও আপোনালোকে যদি চাই ভাল পাইছে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিব জয় অসম জয় হিন্দ